হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো ভালে কুশলে আছোঁ। আৰু এতিয়া মই এটা বস্তু বনাম, সেইটো হ'ল বুটখিনি মই তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া মই মিক্সিত পিচি ল'ম আৰু গোটেই মিহি নকৰোঁ, আধা পিচা কৰি ল'ম। এয়া গোটেই মিহি কৰি লোৱা নাই। ইয়াতে মই কেইকোমান নহৰু দি দিছোঁ আৰু এতিয়া মই দিম হালধি, তাৰপিছত দিম নিমখ আৰু পিঁয়াজ, জলকীয়া মই কাটি থৈছিলোঁ এইখিনি দি দিছোঁ। এইখিনি মই আৰু লগতে এটা বস্তু দিম, সেইটো হ'ল নৰসিংহৰ পাত কেইটামান মই দি দিছোঁ। আপোনালোকে বুটৰ লগত একেলগে পিচি দিব পাৰে। এতিয়া মই ধুনীয়াকৈ মিহলি ল'ম এইটো বস্তু। এইখিনি হৈ গ'ল যিহেতু মিহলোৱা। ইফালে মই কেৰাহী বহাই দিছোঁ, তেলটো গৰম হৈছে। এতিয়া মই মিশ্ৰণখিনি দি দিম। আৰু আপোনালোকে কেনেকৈ খাই ভাল পায় জনাবচোন। মইতো এনেকৈ বৰা ভাজাৰ নিচিনাকৈ বনাই কিনে খাই ভাল পাওঁ। আৰু ইয়াতে আপোনালোকে মানিমুনি, ভেদেলী লতাও দিব পাৰে। গোটেইখিনি পিচি কিনে, মই নৰসিংহটো পিচি দিয়া নাই, গোটা গোটাই দিছোঁ, খাবলৈও সোৱাদ হয়। প্ৰায় হৈয়ে গৈছে। ভাজি হৈয়ে গৈছে, দেখিছে এটা খুব ধুনীয়া কালাৰ আহিছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, মৰম আশীৰ্বাদ দি যাব। এতিয়া হৈয়ে গৈছে ভাজিখিনি, মই নমাই দিম। এয়া দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু অলপমান খাই চাওঁ কেনেকুৱা হৈছে। খুবেই টেষ্টি হৈছে, আপোনালোকে বনাই খাব। আৰু মায়ে চিয়া মাছ দি পঠাইছিলে কেইপিচমান, এইখিনি মই ফ্ৰাই কৰি ল'লোঁ। আৰু মই নৰসিংহ আৰু ভেদেলী লতাৰে বনাম। এয়া নৰসিংহ আৰু ভেদেলী লতাৰে ধুনীয়াকৈ ধুই লৈছোঁ, কেইকোমান নহৰু দি দিছোঁ, কেইটামান গোটা জলকীয়া দি দিছোঁ। এইখিনি মই ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। আৰু কুচিয়া মাছ আৰু নৰসিংহ ভেদেলী লতাৰে খাবৰ কাৰণে ইমানেই টেষ্টি হয়, যিসকলে খাইছে গমেই পায়। এইখিনি হেৰি কৰি ল'লোঁ। এতিয়া মই কেৰাহীটোত তেল দিছিলোঁ, তেলখিনি গৰম হ'ল যিহেতু, পুৰাণ কেইটামান দি পিঁয়াজ অলপ দি কিনে পিঁয়াজটো কালাৰ অহালৈকে অলপ ভাজি ল'ম। আৰু এয়া পিঁয়াজটোৰ কালাৰ আহিছে। এতিয়া মই বইল কৰি থৈছিলোঁ আলু দুটা, এইখিনি দি দিম। আৰু এতিয়া অলপমান মই ভাজি ল'ম। এতিয়া মই অলপমান নিমখ দি ল'ম। নিমখটো সোৱাদ অনুসৰি দিব, লগতে হালধি গুড়ি দি কিনে অলপমান লাৰি দিছোঁ। এতিয়া মই মছলা অলপ অলপ দি যাম। ধনিয়া গুড়ি দিছোঁ, বেছি মছলা দিয়া নাই, ধনিয়া গুড়ি দিছোঁ, চাহী গৰম মছলা অলপ দিছোঁ আৰু ৰেড চিলি দিছোঁ। আৰু লগতে মই গোটা জিৰা মিক্সিত পিচি থৈছিলোঁ, সেইখিনিও দি দিম অলপ। এয়া গোটা জিৰা অলপমান পিচি সেইখিনিও দি দিছোঁ। এইখিনি হ'ল যিহেতু, মই এতিয়া নৰসিংহ আৰু যিটো পেষ্ট বনাইছিলোঁ সেইখিনি দি দিছোঁ, লগতে অলপ পানী দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ উতলিব দিম এতিয়া। নিমখটোৰ পৰিমাণটো আপোনালোকে চাই ল'ব, সোৱাদ অনুসৰি নিমখটো দিব। আৰু মই জলকীয়াৰ পৰিমাণটো অলপ বেছি দিছোঁ, যিহেতু এইটো আঞ্জাত জলকীয়া হ'লেহে সোৱাদ হয়। সেয়া উতল আহিছে।
এতিয়া মই মাছখিনি দি দিম তাতে। মাছখিনি দিয়াৰ পিছত এটা উতলিব দিম ধুনীয়াকৈ। যিহেতু বৰষুণ বতৰ, খাবলৈ খুবেই টেষ্টি হ'ব। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ভাত বাঢ়িব লৈছোঁ। আৰু এতিয়া ভাতৰ লগত দিম মই বৰা ভাজিখিনি, যিখিনি বুটৰ বনাইছিলোঁ। লগতে মই ভিডিঅ'ত দেখুওৱা নহ'ল, কাবলি বুট আৰু আলু বনাইছিলোঁ। এয়া নেমু এপিচ দি দিছোঁ। আৰু এয়া কুচিয়া মাছ নৰসিংহ ভেদাইলতাৰে, আৰু অলপ গাৰ্নিছ কৰিবৰ কাৰণে নৰসিংহৰ পাত এটা দি দিছোঁ। আজিৰ ৰাতিৰ খাদ্যটো ইমানেই। কাৰ কাৰ ভাল লাগিছে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব। খাবলৈ কিন্তু খুবেই টেষ্টি হৈছে, আপোনালোকেও বনাই খাব। যিহেতু বৰষুণ বতৰ মই ভাবিলোঁ এনেকৈয়ে বনাওঁ, আৰু খাবলৈ খুব টেষ্টি হৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক ধন্যবাদ।